নমস্কাৰ, মই তৰুলতা পাঠকে আজি আপোনালোকক মোৰ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই এটা বড়ো ৰেচিপি বনাম। আহক তেতিয়াহ'লে মই বড়ো ৰেচিপিটো আৰম্ভ কৰোঁ। আজি মই বকফুলৰ বৰা বনাম। তাৰ বাবে মই বকফুল কেইটামান, বেচন অলপ আৰু কৰ্ণফ্লাৱাৰ লৈছোঁ। কৰ্ণফ্লাৱাৰখিনি মই পৰিমাণ অনুযায়ী ব্যৱহাৰ কৰিম। এই ফুলটোক অসম আৰু ৱেষ্ট বেংগলত বকফুল বুলিয়ে কয়। বকফুল বিভিন্ন প্ৰজাতিৰ আছে, তাৰ ভিতৰত পিংক কালাৰটো এটা অন্যতম। এতিয়া মই বকফুলৰ এই হালধীয়া এই ঠাৰিখিনি এনেদৰে গুচাই দিলোঁ। এই ঠাৰিকেইটা এনেদৰে গুচাই ল'ব লাগে। এতিয়া মই এটা এটাকৈ বকফুলৰ এই মাজৰ ঠাৰিটা এনেদৰে গুচাই দিম। এতিয়া মই বেচনখিনি কৰ্ণফ্লাৱাৰ এচামুচ দিলোঁ আৰু অকণমান দি দিলোঁ। হালধি অলপ দিলোঁ আৰু নিমখ অলপ দি দিলোঁ। এতিয়া মই বেচনখিনি সানি লওঁ। বেচনখিনি পনীয়াও হ'ব নালাগে, গোটাও হ'ব নালাগে। এতিয়া মই এনেদৰে সানি ল'লোঁ। এতিয়া মই বেচনখিনি সনা হৈ গ'ল। এতিয়া মই বৰাখিনি এটা এটাকৈ ভাজিম। এতিয়া মোৰ কেৰাহী গৰম হৈ আহিছে। এতিয়া মই কেৰাহীটোত মিঠাতেল অলপ দিলোঁ। ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি অলপ ছটিয়াই দি বৰবোৰ ভাজি লওঁ। বকফুল খাবলৈ বহুত টেষ্টি, কিন্তু সামান্য টিকি ভাৱ এটা লাগি থাকে। এতিয়া মই বকফুলখিনি ভালদৰে আৰু হ'ব দিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মোৰ বকফুলৰ বৰ ৰেডি। বকফুলৰ বৰখিনিত মই অলপমান চাট মছলা ছটিয়াই দিম। বৰখিনি আমি ভাতৰ লগত পৰিৱেশন কৰিম।